এটা যে ওলাইছিল মাটি বাবা হয় স্যার তোৰটো মাটি বাবার লগতে আছিলি আসলো স্যার সেই মাটি বাবাজন কোন আছিল মই কব নৰিম স্যার কি কব নোৱাৰি নহয় মই যাওঁ নেকি স্যার যাওঁ বুলি কলে যাব নোৱাৰ নহয় তই কৈ যাব লাগিব তই কয় এতিয়া সেই মাটি বাবাজন কোন আছিল মানে স্যার ই মানে স্যার আকৌ কুরবানে আছিল স্যার কুরবান আছিলে ঠিক মোৰ আইডিয়া ঠিকই আছিলে মই মনে মনে সন্দেহ কৰিছিলো এইটো কুরবানে হ'ব এতিয়া হি ক'ত আছে ঘৰতে আছে স্যার ঘৰতে আছে ন আচ্ছা তহঁত দুইটা এবাৰ মই ভালকৈ ব্যৱস্থা লৈ আছো বুজিছ কিন্তু এটা কথা দেই কি স্যার মই যে কুরবান ঘৰত আছে বুলি কথাটো গম পাইছো সেই কথাটো কিন্তু তই নকবি নকও নহলে স্যার তোৰ মই একেবাৰে ভৰি চুই ভাঙি দিম কৈ দিছো স্যার মই আপোনাৰ ভৰি দুষ্ট মই আকৌ নকৰব হ'ব হ'ব ভৰি ধৰিব নালাগে তহঁতৰ যি ব্যৱস্থা কৰিব লাগে কৰিম তহঁতে একেবাৰে গাঁওখন লুটি পুটি শেষ কৰি দিছ বুজিছ এবাৰ ভুল হৈ আহিলি মোৰ লগত থাকিলি ভালে আছিলে এবাৰ আকৌ এই বুদ্ধি ভাঙিছ ন যি ব্যৱস্থা কৰিব লাগে মই কৰি আছো তহঁতৰ যা এতিয়া ও ভাগিন চাও এইফালে এনেকে কিয় মন মাৰি আছো হা কিবা এটা কৰ এনেকে আৰু কিমান দিন বেলেগৰ ঘৰত থাকিবি মোমায়ো এইবাৰ এটা কাম একো নেকি কি মই ভাবিছো ৰতনী ওচৰতে শৰণাপন্ন সংগৈ নি মানে তোৰ ঘৈণীয়েৰ ওচৰত বল মোমাই তই যদি ভাবিছ হ'ব আৰু নহলে আমাৰ এনেকুৱা অৱস্থা হোৱা বুলি চৰকাৰে শুনিলে কি ক'ব বাৰু ঠিক কথাই কৈছ মিহি মিহিকে পলটা ৰতনী ঘৰলৈ ও মিঠে মোক যে কুইক একশনত মাতলে কিয়া গন্ডগোল লাগছে বিরাট ডাঙর গন্ডগোল লাগছে গন্ডগোল লাগছে কি গন্ডগোলে আমার যে জিএমসি কাকা আছে ও জিএমসি কাকা বউর মুখেদি আমার দুটার সব কথাই গম পাইছে হয় নেকি গম পাক দে এনাওটো সবে একদিন হলেও গম পালাকে ইতাই মই এইবোৰ কথা ঘৰৰ মানুহে জানাতো নিবিচৰে হাপা তই নাইজনা নেকি আমাৰ সৰু কাকাৰ খংটো কিমান তোক জিএমসি কাকাই কি কৈছে মিঠে বহুত গালি পাৰছে আগতে মোক জিএমসি কাকাই এনেকে কেতিয়াও গালি পাৰি পোৱা নাছিল ও ইয়াম জি তই কি কলি পিছে এতিয়া কি কৰিম বুলি ভাবছা মিঠে মই তোক ভাল পাওঁ বুলি সিধা সিধি কৈ দিছো কিমান আৰু লুকে ৰাখবি ভালে কৈছা হয়তি নহয় মোৰ বুকখান পুৰণিয়া বাছ ষ্টেট কৰিলি যেনকে বডিটো লৰি যায় হেনকে সৰ্ব শৰীৰটো লৰি উঠছি হেই ৰহে তই যদি ইমান ভয় খাৱা মোৰ কি অৱস্থা হ'ব ওকে ভয় নাখাও দেই কিবাকে কণ্ট্ৰলত আছো বাপ্পাও কণ্ট্ৰল আইয়ো আম্মা ইডলি কারি पत्ता नारकल तेलर कसम हम तुमको जिंदा नहीं छोड़ेगा अयो अम्मा तुम हमको दिया फांसा आज का तरह में मारे हलमु क्या हमारे फांसाइली ओए तोरस का में माता बाइंग हलम एक बारे क्या नहीं हमारे नाम को साथ हैं क्या মোর ভুল নাই মোক টেনশন সারে এনেকৈ জেৰা কৰি উঠছি মই সব সঁচা কথা কৈ দিছো আমার বরবাদ করে হালাইছ হ্যাঁ আমার জীবনটা জলগলি করে হালাইছ তুই তোরে আমি ও মাই তুক কিন্তু কৈ দিছো দে মোক গাড়ী নেথাকালি আকোই নাখাও কসমছে আকো মানে পানী আকটোবো নাখাও আৰু এই অন্নখন কাৰ্যসূচীৰ কথা বস্তুকো কৈ দিবি এ বাপা তোর অন্নখন কাৰ্যসূচী এখন চাপে ফেলে দেউতাৰে হাতত নিজে দি গেল যা মই হাগলাখান আকৌ কবা নৰো যে তেৰিকা যি দেখছো তো দেখোন আখান নাওৰে গোটেই গিলাখান যাত্ৰীয়ে এ চাও নাচাই কি চাইছে না নাই মই আজিৰ পৰা অন্নখন কাৰ্যসূচী আৰম্ভ কৰি দিলো কাণত ধৰি কচাম খাই কৈছো আজিৰ পৰা আকৌ নাখাও চাবি ইয়াৰ খংটো গতে লাগাত তই বৰ বেছি হৈছি একেবাৰে মাথা চাথা গৰম কৰি দিয়া হৈছি চলি হে কাহান নহয় কি আপৰ কি হৈছিনো এ বাইকৰ বকা সময়ছি মুৰত ও বাইক কিনি দিবা লাগে বলে হিয়া হা মোৰ কুপাল ও মাই লাগ বুল্লি কি ইমান দামী বাইক এখন তাক কুৰপে কুনি কিনি আনি দিবয়ে ঠিকে কৈছা হে মাই আকৌ বুজি নাপায় এ অকৰা তই ও এঠান বাইক কিনি নেদলি বলে ভাত পানী আকৌ নাখায় ভাত নাখায় থৌ তাৰ কথা খালি খাবো নাখালি নাই ও মাই ইগলাখান মাথা মাৰি থাকি লাভ নাই গম পাইছা ঠিকে কৈছা যা ও
ও বস এটা কি করব নকই কিয়া ও বস কি করব ন ইটা পিকনিক খাবার যাম মোক খাবার দিব না বস হে মোক খাবার দিবা লাগব কিন্তু তোর কি খাবার দিমু আর পিকনিক খাবার নিমু আমি বরবাদ হয়ে গেছি পিকনিক খাবার যাবো হ্যাঁ আমার লাইফ বরবাদ হয়ে গেছে গা তুই পিকনিক কবি ওই টপা তই মোক দেখি কি চাইছা হে এই টপা বুলি নক'ব দেই আপোনাক মই কিন্তু আপোনাক আপুনি মাতৃ বাবাৰ লগত থকা ভূতটো নহয় জানো চিন পাইছা ভালে আহিছি এনে মাথাৰ কাম নিয়া হৈ আছে নিজৰ কামত যায় এতিয়া কাম নিদিয়া কি হৈছেনো আপোনাৰ ঐ তোরে আমি সব কথা কি করে যে কমু হে কিয় নকয় আপোনাৰ তোরে কইছি না কমু না কিবা বেয়া পাইছে নেকি হে তেরি তুই কিন্তু মাথা গরম করতাছ কিবা মনোবত আৰম্ভ কৰিছে নেকি আপোনাৰ কি শুনবি তুই কি শুনবি টাকলু হা কি শুনবি আমি মারি বাবা সারা গ্রামের মাসে আমার উকিল দিবার লাগা রেডি হইতেছে আরো কিছু শুনবি আপুনিয়ে মাতৃ বাবা তেতিয়াহ'লে মই উকিল আৰম্ভ কৰি দিওঁ ৰ'ব আপোনাৰ ও বস মুখ জাঙ্গা কিমে বনে দিছিল হেনকে তাকো চাটনি বনে দেখ এক চাটনি বনে দেখ বস আইও আম্মা ইডলি ডোসা এই টাকলু গেলা আলু পসালু হুকার পেঁয়াজের বাকলে গোবরের পোক কুকুরের জিবা মাখিন লেস তোরে মাইরে এলাম আজকে তোরে টাকলু একবার থাপরে সিরে এনে পানি লাও বুনুম তোর মাথায় মেলা গোবর আছে তাড়াতাড়ি পানি লাওবো এই পানি লাও কাইটা কেট দরকার রেঞ্জে কুত্তা খাও মো কুত্তাও খাবো না তোর আজকে আমি মাইরে এলাম কেলেনো খং কৰিছে অহিংসাই পৰম ধৰ্ম গোটেই গাঁৱৰ ৰাইজে জাতি জুং লৈ এইফালে আহি আছে জন যোৱা সতীশ্ৰী হোৱা তোৰ মাটি তল যাবলৈ বেছি দিন নাই আৰু ওই বুত টাকলু বুদ্ধি করে পলাইলো কিন্তু বেশি দিন নাই শহরে গ্রামের মাসে জাড়ি জুং নিয়ে বাবার ঘৰৰ পৰা আহাৰ পিছত এংকে মছলত বহি আছে যে কিয়া মই যে কাবাৰ পিঠিত নাগৰা বুজামু নাগৰা কাৰ পিঠি দিব এখানে আছে তোৰ পিঠি কি কথা কবাইছ তই মোৰ মাথা সিটা বিয়া হৈ আছে ও তোক বিয়া পাতি মই বহুত লছ খাইছো ও কি লছ খালি কি কথা কবাইছ তই একদম তোৰ বাপৰেক মই বেটাৰে চুলা গাড়ীখন খুজিছিলো তাকে দিবা নুলাখি ও কথা মানে হিতাহে বেটাৰীত চলা ৰিক্সাখন কিনি দিবার কাৰণে বাবা ইমান টকা ক'ত পাবো ক'ত পাবো মই হিগলা কি জানো মুঠতে মোক জিটাৰ লাগে বেটাৰী ৰিক্সা নেদে তিতাৰ লাগে মই তো কুইভা নৰং হাত ভৰি ইটাৰ লাগে ভাঙা নাই সুবিধা কৰি দিছো নিলে খৰতাবা নৰবি তই দে যা কি তই মোক ঘৰৰ পৰা খেছা মানে ও খিচুঙে তই পাৱাৰ নহা মাইকি তোৰ বাপৰে জিটাৰ লাগে মোক ৰিক্সা কিনবা পইচা নেদে তিতাৰ লাগে তই মোক মুখ নিখাবি ও যাম বাবাৰ ঘৰত যাম ইটাই যাম মই তই কিয় কানছা কান্দি যা ফলে যা কি ভাবছি মোক কান্দা বুলি ৰিক্সা জিটাৰ লাগি নাহে তিতাৰ লাগে তই নাইভি ফাটাই দিম মাত কহাই ও ভাগিন ইয়াত এনেকে চুপাচুপিকে থাকিবি নে ঘৈণীয়েৰক মাত আকৌ মাত শুনি তাই দস্যুৱানী হৈ ওলাই আহেনে শ্ৰীদেৱী হৈ ওলাই আহে কি ঠিক নমতাকৈ এনেকৈ ইয়াত খেৰা হৈ থাকিবি নে ৰতনী মই হে আলু হেৰি আপনি ইমান দিনৰ মূৰত কি কৈবা ৰতনী তোমাৰ মৰম চেনেহ আদৰ সাদৰ সেইবোৰ পাহৰিব নোৱাৰি আকৌ মই সেই ঢকা চাকৰিটো কৰিবলৈ গুচি আহিলো ঢকা থাকাহে জানে কিমান সুখ আপনিনো ইমান দিন ক'ত ঘূৰি ফুৰিছিল বনেৰাৰ নিচিনা আৰু লগতেতো খাৱৰীয়া ক'ৰ পৰা চপে আনিলাক নো হেই তেনেকে কোৱা হ'বলা ইমান বয়সস্থ মানুহটোক তেনেকে ক'ব নাপায় এইটো মোৰ উজনি ফালৰ মোমাই নামটো সুপতি ইমান দিন মাবা ভাগিন লগ লাগি টিঘিলগিলা আছিলম পাই নহয় অ বোৱাৰী মই তোমালোকৰ ঘৰলৈ আহো কৰিয়ে আছো ইহে নাহে
ইনুকে আইব ইয়াৰ গাত তেল বাচছি হেৰি মহোদয় এতিয়া আপুনি কি কৰিম বুলি ভাবছি কৰিবলৈনো কিডাল আছে থকা চাকৰিটো ললো যেতিয়াও এতিয়া মই তোমাৰ ওচৰতে সনাপন নাও যোৱা চাহ অকণ বনোৱা মোমাই ভাগিনে খাই পেলাই চব কথা তোমাক খুলি ক'ম হ'ব এনাও মোৰ আপোনাৰ পৰা বহুত কথা জানিব বাকী আছে জানিবা এতিয়াতো মই এনেও তোমাৰ সম্পত্তি আও নে কি কওঁ মোমাই হয় দে ভাগিন হা মিনাৰেল ডিষ্টিল ৱাটাৰ একদম চাউল ধোৱা পানী ফুল ফুলিছে ফুলনিত চাকৰি মোৰ দূৰণিত সদায়ে মনত পৰে ৰাতি ৰাতি গভীৰ টোপনিত আৰু এটা কি আছিল হাপ্পা চলি মাথে এই আটাকে খায় যুদ্ধ লাগি হাপ্পা হা ইফালে আছোন মোক মাতছে তোকে মাতছোং ইফালে গেছো এই খাই থাক মাৰামাৰি নালগিবি জলদি দে কি কথা কওঁ জিএমচি কাকা তোক মই কথা এটা সুধো তই বেয়া নাপাবি দেই হেই মই বয়া পাৱা বিদ্যুৎ চলিয়ে নহয় আৰু তই নাজনা কিজানি মোৰ তাতে বয়া পাৱা ছফটৱেৰটো নাই দে কওঁ তই বোলে মোৰ ভণ্টি মিঠেইৰ লগত কিবা ৰোমান্টিক সংগীত গাৱ কৰছা বোলে তই এইবিলাক গান গাব বাদ দি মানে জিএমচি কাকা মানে চানে নাই মই সেই মিঠেইৰ কাকে হিচাপে তোক মই ভালকে কথাটো বুজাই কৈছো কাকা এইটো আমাৰ বিষয়ে উৰা বাতৰি ওলছিয়ে সেনেকুৱা আমাৰ দূৰে মাজত একোৱেই নাই ঐ হাপ্পা শুন উৰা বাতৰি হওক পানী দিয়া অহা বাতৰি হওক আমাৰ চকুৰ আগত ধূলি দিবা নোৱাৰা তই আমি চেল্ফি মানুহ তোৰ চকুত চালিয়ে আমি গম পাম এতিয়া তোৰ চকুত আমাৰ মিঠেৰ ছবি দেখা পাইছো মই ইট ইজ ইউৰ প্ৰব্লেম মই হলি চকু দি আকৌ দেখা নাই ঐ মনত ৰাখবি হাতে লতে যদি ধৰা পৰা তেতিয়াহ'লে মোতকৈ বেয়া মানুহ নাই মই চেল্ফি মানুহ অ'কে হ'ব দে কাকা মনত ৰাখবি কথাটো কৈ দিলো মই কিন্তু ময়ো ইমান ভাল মানুহ নহয় যা দেখা যাব সময়ত ক'ৰ পানী ক'ত যায় তোৰ বইনেৰেক মই নিহি এৰিম কি হৈছি তোৰ কি হৈছিল তোৰ মোক না মানুহটোৱে বহুত অত্যাচাৰ কৰে আৰু মাৰিম বুলি ধমকিও দিছে ঐ ভণ্টি কি নহলে কাই ধমকি দিছে তোক গেষ্টিকে কবাই নো তাৰে মাজে মাজে কি পাগলাৰ খং উঠে মই বুজিয়ে নাপাওঁ তাক বোলে কিবা বেটাৰীত চলোৱা ৰিক্সা লাগে তহঁতৰ পৰা বোলে টাকা খুজিছিল আৰু তহঁতে বোলে দিবা নৰো বুলি কৈছা সেইকাৰণে মোক মাৰছে আৰু ধমকিও দিছে বেং ডিষ্ট্ৰিক্ট মইনানো ইমান লাজ নোহোৱা মানুহ না সাধাৰণ ৰিক্সাখন কিনি দিব নৰংতে তোক ইমান এনেকে অত্যাচাৰ কৰিব লাগে কি যে হ'ব ঐ জিলাপি তই ভিতৰত গৈ কাপোৰ কিনিখিনি সলাই লগে যা এইবাৰ মই তাক কিবা এটা ব্যৱস্থা কৰিহে এৰিম হ'ব দে বাবা কিবা এটা কৰ নহ'লে তাৰ মাথাটা সঁচাই বেয়া হৈছে যেন পাইছো ঐ তাক যে গোবৰবিলাক কাই মাথাত সোমাই দিয়ে মই বুজিয়ে নাপাইছো ই বহুত ওপৰত উঠি গৈছে বেং ফাদাৰ ডিষ্ট্ৰিক্টৰ লগত যে এটা লগ থাকে লুজ কেৰেক্টাৰ না চুজ কেৰেক্টাৰ চকুকেইটা বেকাকি যি সিয়ে হয়তো তাক বেয়া বুদ্ধি সোমাই দিব পাৰে হ'বও পাৰে ৰাতিপুৱা মাথাহে নষ্ট কৰি লৈছো যা হ'ব যা ঠাণ্ডা হৈ যাওচোন ফাদাৰ কৈ দিছো কিন্তু মই কাকো আশা এৰাত নাই কিবা এটা ব্যৱস্থা কৰিহে খাই এৰিম আপোনালোক দুইটাই এতিয়া মোৰ ঘৰত বাহাৰ পাতিব আহিছি হয়নে তুমি ঠিকেই কৈছা বুৱাৰী জানো নিজৰ ইমান ধুনীয়া ঘৰখন থকা পিছত মানুহ বোলা বেলেগৰ ঘৰত থাকে আগতে জোতা চিন্তাটো নাথাকে আপুনি বোলে মাজতে কিবা ফকটো হৈছিলে তুমি হবলা মই তেওঁৰ ওচৰত খন লোৱা কথাটো গম পোৱা ভাগিনো বুৱাৰীয়ে তলে তলে তোৰ সকলো খবৰ ৰাখিছে ৰাখিবই আকৌ ঘৈণীকাৰ চুপ থাকক মই যে আপোনাক দিবুজ দিবে কৈছো এইটো কথা আপুনি গম পাইছি না নাই নুশুনা নহয় শুনিছিলো সেইবোৰ উৰা বাতৰি বুলি বাদ দিলো আৰু উৰা বাতৰি নহয় এইটো সঁচা বাতৰি এতিয়া সেইবোৰ বাদ দিয়া মই জানো তোমাৰ নিজৰ মানুহটো তোমাৰ কাষলৈ গুচি অহা নাই এতিয়া মোক কোৱা মোক ৰখা মানে নাই থাকে থাকক মোৰ আপত্তি নাই কিন্তু আগৰ নিচিনাকে থাকিব লাগে আগৰ নিচিনা মানে আই মাই নজনাকে কিয় পেটাই পেটাই কৈ থাকক থাকিম দিয়া ৰতনী মানে ঢোকা চিষ্টেমত ভাগিনো মোমাই তই কান্দিছ কিয় মোমাইও যোন যোন যা ঘৰত ঢোকা আছে সিহে জানে ঢোকাবিলাকৰ কিমান সুখ হয় নেকি
কসমছে बेटा धान खाई मुर्गी कहाँ भागेगा रह আজি কি চাই আছে এংকে খা খা পেট ভৰে খা মই কাকো নকতো যাওঁ বুলি কৈছো ন তোকে পাই ভাত নাখাও বুলি বেটা অনশন কৰা ইথান ভোকত থাকবে নৰি ভাত খাইছে সেইটো মোৰ কথা মই যেনেকে আন্দোলন কৰোঁ আৰু শুন মোৰ অত্যাচাৰ সহ্য কৰবা সাজু হৈ থাক একদম সাজু হৈছো তই চিন্তাই নকৰবি খা খা ভালকে খা এ পাগলি ওচৰ ন তেৰিকা পানী নাও মানে কদি নেগলাকে গলত ৰাখছি ৰ পানী বিচাৰিব লাগিব পেডেল মারি 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 ও বন্টি স্কুটার চলে যাম আইও আম্মা ইডলি ডোসা ঐ তহঁতি কি কৰিছ ইয়াতে নাই এনে আছো আমি এনে আছো আমি হে অ। তহঁতক দেখিলে মোৰ একেবাৰে হাত গুটি কোবাই কোবাই গুৰি কৰিবলৈ মন যায় কি প্ৰাণীও তহঁত আমিতো মানুহ প্ৰাণীয়ে মানুহ প্ৰাণী ঐ তহঁতে এইবোৰ না ভূত না চুত কাণ্ডবোৰ কেলে কৰিছ গোটেই গাঁওখনৰ মাটি বাবা হৈ টকাবোৰ লুটিলি কিমান টকা পালি তুমি কৈ দিছো কো ৰুখবা মোৰ সময় নাই কো আমাৰ সময়ে নাই আমি বিজি না এই বিচি দাদাগিৰি দেখাছা নেকি এনেকুৱা এটা চৰ দিম ৩২টা দাঁত ওলাই মাটিত পৰব অ বেং দাদা আমাক দম কিয় দিছে হা দম কিয় নিদবো তাৰ গাত বল নাই যে অ ভদা শহুৰ কাকা কি হৈছে আপোনালোকৰ জোৱাই আপোনালোকৰ মাটি অলপ বিক্ৰী কৰি হলিও ৰিক্সা এখন কিনি নেদাই কিয়া ঐ কি দৰকাৰত মাটি বিক্ৰী কৰি ৰিক্সা কিনবা লাগে হা মই তহঁতৰ ঘৰতো নাযাং আৰু ৰিক্সাও কিনি দিবা নেদু যা শেষে তোৰ মাজতে কিয় মাত দিয়া হয় মই যি পাতবা লাগে পাতিম নহয় তই ভিতৰত যা